মইনাহঁত তোমালোক সকলোকে এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোক সকলোটি নিশ্চয় ভালেই আছা। আজি আমি গীতৰ মাধ্যমেৰে অসমীয়া ভাষাৰ স্বৰবৰ্ণকেইটা শিকিবলৈ চেষ্টা কৰিম। লগে ভাগে গাওঁচোন আহা, মই গাই যাম, তোমালোকেও মোৰ লগে লগে গাবলৈ যত্ন কৰিবা। অমিতা অমৰা পালেই খাম, অসমৰ অৰণ্যত অজগৰ চাম। অক্ষি মেলি ভালদৰে অভিধান চালোঁ, অগ্নিকেই জুই বোলে কথাটি গম পালোঁ। আম গছত আমৰলি পাৰিব নোৱাৰি আম, আপেল আলু আখৈ আছে তাকে আজি খাম। তোমালোকেও গোৱা। আম গছত আমৰলি পাৰিব নোৱাৰি আম, আপেল আলু আখৈ আছে তাকে আজি খাম। আমাৰ আয়ে লিখিছে আখৰ, আঙুলিত আঙুঠি তাতো আছে বাখৰ। গোৱা তোমালোকেও। আমাৰ আয়ে লিখিছে আখৰ, আঙুলিত আঙুঠি তাতো আছে বাখৰ। ইকৰাৰ বেৰ লৰক ফৰক, ইটাৰ বেৰ টান, ইন্দুৰে বোলে ইস্ত্ৰি দি ইক্ষু বিচাৰি যাম। এতিয়া তোমালোকে মোৰ লগে লগে গাবা দেই। ইকৰাৰ বেৰ লৰক ফৰক, ইটাৰ বেৰ টান, ইন্দুৰে বোলে ইস্ত্ৰি দি ইক্ষু বিচাৰি যাম। আকাশত উৰি ইগলে ঈদৰ শুভেচ্ছা দিলে, ইখ মানেই যে ঈশ্বৰ তাকো চিঞৰি ক'লে। আকৌ গোৱা তোমালোকে। আকাশত উৰি ইগলে ঈদৰ শুভেচ্ছা দিলে, ইখ মানেই যে ঈশ্বৰ তাকো চিঞৰি ক'লে। উতে বোলে উই চিৰিঙা, উদে ঘূৰাইছে উঘা, পতাকাখনি উত্তোলন কৰিছে উৰুলিয়ে জুলুকা দিয়া। আকৌ এবাৰ গোৱা। উতে বোলে উই চিৰিঙা, উদে ঘূৰাইছে উঘা, পতাকাখনি উত্তোলন কৰিছে উৰুলিয়ে জুলুকা দিয়া। ঊন সূতাৰ চুৱেটাৰ উৰুলৈকে পৰা, ১-১০-১৯ শিকি বুজি লোৱা। আকৌ এবাৰ গোৱা মইনাহঁত। ঊন সূতাৰ চুৱেটাৰ উৰুলৈকে পৰা, ১-১০-১৯ শিকি বুজি লোৱা। গছৰ তলত ঋষি ধ্যানত মগন, ঋক্ষ আৰু ঋষভে চিঞৰত ফালিছে গগন। আকৌ গোৱা। গছৰ তলত ঋষি ধ্যানত মগন, ঋক্ষ আৰু ঋষভে চিঞৰত ফালিছে গগন। মেজৰ ওপৰত এক বটল, এঠা পৰি আছিল, এন্ধাৰতে এহাল এন্দুৰ তাতে আহি লাগিল। মইনাহঁত আকৌ গোৱা। মেজৰ ওপৰত এক বটল, এঠা পৰি আছিল, এন্ধাৰতে এহাল এন্দুৰ তাতে আহি লাগিল। আকাশেৰে এৰোপ্লেন এখন উৰি গুচি যায়, এৰাপাত খোৱা এৰি পলুৱে মূৰ দাঙি চায়। আকাশেৰে এৰোপ্লেন এখন উৰি গুচি যায়, এৰাপাত খোৱা এৰি পলুৱে মূৰ দাঙি চায়। দল বান্ধি ঐৰাৱত ঐক্যৰে থাকে, ধন সোণ ঐশ্বৰ্য একোৱেই নালাগে। দল বান্ধি ঐৰাৱত ঐক্যৰে থাকে, ধন সোণ ঐশ্বৰ্য
একোৱেই নলয়। ওলকবি ওলকচুৰ কিমান আছে ওজন? উঠ কামুৰি উখুনটো লৈ থিয় দি আছে মদন। ওলকবি ওলকচুৰ কিমান আছে ওজন? উঠ কামুৰি উখুনটো লৈ থিয় দি আছে মদন। ঔটেঙা পানীত পৰি ঢৌ তুলি দিলে, বেমাৰ হ'লে ঔষধ খাবা ডাক্তৰ বাবুৱে ক'লে। আকৌ এবাৰ গোৱা। ঔটেঙা পানীত পৰি ঢৌ তুলি দিলে, বেমাৰ হ'লে ঔষধ খাবা ডাক্তৰ বাবুৱে ক'লে। মইনাহঁত, তোমালোকে ভিডিঅ'টো বাৰে বাৰে চাবা। এতিয়া তোমালোকে অসমীয়া ভাষাৰ স্বৰবৰ্ণকেইটা শুদ্ধকৈ শিকিব পাৰিবা। যদিহে তোমালোকৰ কিবা অসুবিধা থাকে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। তেতিয়া মই তোমালোকৰ সেই অসুবিধাসমূহ দূৰ হোৱাকৈ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ, পুনৰ লগ পাম।